আমাৰ ফুলৰ গছ এইখিনি আছিলে আৰু নাই লাহেকে গাইজ আমাৰতো ফুলৰ কালেকশ্যন এইখিনিয়ে আছিলে মই ভাবিলোঁ আমাৰ নুহঁতৰ ফুলনো কি আছে সেইখিনিও দেখুৱাও এইখন হৈছে আমাৰ নুহঁতৰ ঘৰ বলক প্ৰথমতে এল'ভেৰা গছ আৰু এইফালে আছে শেৱালি গছ এডাল আৰু এইফালেও এল'ভেৰা গছ আছে আৰু এইফালে আছে বহুত কেইজোপা ফুল বৰ্তমানলৈকে ফুলা নাই ফুলিব আৰু ফুল ইয়াতে আৰু এইবিলাক খিৰিকীত এনেকৈ সজাই থৈ দিছে আৰু এইফালে আছে ফুল আৰু ইয়াতে আছে জবা ফুল গাছ এইটো হৈছে আৰু মই দেখাব বিচাৰিছোঁ নুহঁতৰ শাকৰ বাৰী এইখন বাৰীৰ পিছফালে এনেকুৱা কাপোৰ শুকাই দি থোৱা আছে এইবিলাক জলকীয়া গছ এয়া জলকীয়া লাগি আছে গছত এয়া বহুত লাগি আছে এইবিলাক জলকীয়া গছ এইবিলাক ফুলকবি হ'ব আৰু এতিয়া হোৱাই নাই ফুলকবি আধা খালোঁ ওলকবি আছে এয়া ওলকবি এইবিলাক সৰু আছে এইবিলাক খাব পৰা হৈছে আৰু এইবিলাক হৈছে ফুলকবি গছ বন্ধাকবিও আছে আৰু এইবিলাক বা কি নাজানো এইবিলাক হৈছে থেমচি শাক আৰু গাইছ এইবিলাক দেখিছে বিলাহী লাগি আছে লোকেল বিলাহী এইবিলাক হৈছে ৰহৰ গছ ৰহৰ ডালি হয় ধুনীয়া এইখিনি আছিলে বাৰীত শাক নিম গছ গাইছ আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম